নমস্কাৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ মই আন্তৰিক অভিনন্দন জনাই আজি মই মোৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকৰ লগত মই অনুশীলনী 4.1 পেজ 67 তাৰ 3 আৰু 4 প্ৰশ্নসমূহৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম একেই পাঠ 4 তোমাৰ সৰল সমীকৰণৰ অনুশীলনী একে 4.1 পেজ 67 68 5 আৰু 6 যিকেইটা প্ৰশ্ন আছে সেইকেইটাৰ ওপৰত আলোচনা কৰিম। আজি মোৰ হ'ল তৃতীয় দিন। তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে তেখেতবিলাকো মোৰ ভিডিঅ'সমূহৰ পৰা উপকৃত হয়। দুই এটা অংক ভিডিঅ' চাই নিজে উত্তৰসমূহ যিবিলাক তোমাৰ গণিতৰ প্ৰশ্ন আছে সেইবিলাক সমাধান কৰিবলৈ সক্ষম হয়। আৰু তোমালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে ভিডিঅ'টো দিলেই তোমালোকে আপলোড অটোমেটিকেলি পাই যোৱা। এতিয়া কুৱেশ্যন 5 আৰু 6লৈ যোৱাৰ আগতে মই ইতিমধ্যে আলোচনা কৰি অহা কুৱেশ্যন 5 নম্বৰ প্ৰশ্নটো মই পুনৰ আলোচনা কৰিবলৈ লৈছোঁ। 5ৰ 3 নম্বৰ প্ৰশ্নটো কি আছে? ত্ৰিভুজৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটোৰ যথাক্ৰমে 2 গুণ আৰু 3 গুণ। সৰু কোণটো কি হয়? 2 গুণ আৰু 3 গুণ। ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি আকৌ ইফালে কি হৈছে 180 ডিগ্ৰী। যিহেতু আমি জানোৱেই ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। যদিও জানাই তথাপিতো আমাক বাক্যটো লিখি থৈছে। এতিয়া এই কুৱেশ্যনটো কি কৰিব লাগে? আমি এটা সমীকৰণ গঠন কৰিব লাগে। এতিয়া সমীকৰণ আমি ইতিমধ্যে পাই আছোঁ। সমীকৰণত কি থাকে? এটা সমান চিন থাকে। সমান চিনৰ বাওঁ হাতেও ৰাখি থাকে আৰু সোঁ হাতেও ৰাখি থাকে। সমান চিন ইয়াৰ বাওঁ হাতেও ৰাখি থাকিব, সোঁ হাতেও ৰাখি থাকিব। এতিয়া তোমালোকৰ কুৱেশ্যনটো কি আছে? ত্ৰিভুজৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটোৰ যথাক্ৰমে 2 গুণ আৰু 3 গুণ। এতিয়া সৰু কোণটোৰ ওপৰত ভিত্তি কৰি আমি ডাঙৰ কোণ যি দুটা বাকী দুটা কোণৰ মাপ পাম। এতিয়া সৰু কোণৰ মাপটো আমাক কিন্তু দি থোৱা নাই। যিহেতু আমি দি থোৱা নাই, ইয়াত অজ্ঞাত ৰাখি, গতিকে ইয়াৰ মান আমি কি বুলি ধৰি লৈছোঁ? আমি x বুলি ধৰি ল'ব লাগিব। গতিকে সৰু কোণটো হ'ব x। গতিকে বাকী দুটা কোণ কি হ'ব? যিহেতু 2 গুণ, গতিকে কি হ'ব? 2 গুণ মানে 2য়ে পূৰণ কৰিব লাগিব কাক? সৰু কোণটো। সৰু কোণটো কি আছে? x। গতিকে আন দুটা কোণ কিমান হ'ব? 2x আৰু সিটো আছিলে কিমান? 3 গুণ। যিহেতু 3 গুণ আছে গতিকে কিমান হ'ব? 3ক কিহে পূৰণ কৰিম? সৰু কোণটোৱে পূৰণ কৰিম। গতিকে কিমান হ'ল? এইটো 28x। এয়াই হ'ল কোণ তিনিটাৰ মাপ। গতিকে কোণ তিনিটাৰ মাপ আমি যোগ কৰি দিওঁ। কোণ তিনিটাৰ মাপ আমি যোগ কৰিলে কি হ'ব? x প্লাছ 22x প্লাছ 28x। এই কোণ তিনিটা আমি যোগ কৰি দিলোঁ। আৰু এই কোণ তিনিটা যোগ কৰিলে কিমান হ'ব লাগিব? আমি যিহেতু জানো ত্ৰিভুজৰ কোণ তিনিটা মাপৰ সমষ্টি 180 ডিগ্ৰী। গতিকে এইকেইটাই হ'ল কোণ আৰু এই কোণ তিনিটা যোগ কৰিলে আমি কিমান পাম? সমান চিন দিব লাগিব। আমি 180 পাব লাগিব। আৰু এইটোৱে হ'ল আমাৰ উলিয়াবলগীয়া সমীকৰণ। গতিকে প্ৰদত্ত সমীকৰণটো কি হ'ব? আমি যোগ চিন দি 180 লিখিলোঁ। এতিয়া x এটা আছে, ইয়াত দুটা আছে, কিমান হ'ব? 3টা, 3 3 6টা, 6টা x সমান 180 ডিগ্ৰী। এনেদৰে আমি সমীকৰণটো গঠন কৰিলোঁ। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 5 নম্বৰ প্ৰশ্নটো কি কৈছে? পেজ 68 তোমালোকে উলিয়াই লোৱা। বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণটোৰ এটা
সমাধান হয় নে নহয় পৰীক্ষা কৰিবলৈ কৈছে আমাৰ সমীকৰণটো আছে 4x + 3 = 7 আৰু x ৰ মানটো কি দি থৈছে ব্ৰেকেটৰ ভিতৰত বন্ধনীৰ ভিতৰত কি দি থৈছে x = 1 x = 1 to 4x + 3 = 7 এই সমীকৰণটো সমাধান হয় নে নহয় আমাক পৰীক্ষা কৰিবলৈ কৈছে আমি ইতিমধ্যে জানো সমীকৰণত কি থাকে তোমাৰ সমান চিন থাকে বাওঁফালে যেটো ৰাখি থাকে হেতু বাওঁ পক্ষ আৰু সোঁহাতে যেটো ৰাখি থাকে হেয়া হল সোঁ পক্ষ এতিয়া বাওঁহাতে কি আছে আমাৰ 4x + 3 সমীকৰণটো আৰু সোঁহাতে আছে only 7 এতিয়া আমি কৰিবলৈ যাওঁ কেনেকৈ কৰিম আমি তোমালোকে চাবা প্ৰথমতে সমাধান লিখি ললো বাওঁপক্ষত কি আছে 4x + 3 ইয়াত 4x যেটো আছে 4x এটা যদি তোমালোকে মন কৰিবা 4 আৰু x ৰ মাজত পূৰণ চিন আছে কিন্তু দেই হেতু তুমি লিখা হেতু নিলিখে তো 4x থাকিলে গম পাবা 4 আৰু x ৰ মাজত কি চিন আছে পূৰণ চিন আছে এটা x ৰ মান কিমান পাতিবলৈ কৈছে x = 1 পাতিবলৈ কৈছে যতে x পাবা ততে তোমালোকে কি পাতিবা 1 পাতিবা গতিকে প্ৰথমতে আমি কি আছে প্ৰথম আছে সমীকৰণটোত 4 পাতিলো তাৰ পিছতে x পালা x পাইছা কিন্তু মাজত কি চিন আছে 4x ৰ মাজত যেটো পূৰণ চিন আছে পূৰণ চিন পাতিলো আৰু x যতে পাম ততে কি পাতিম 1 পাতিম তাৰ পিছত কি চিন আছে এটো যোগ চিন আছে যোগ চিন তাৰ পিছত কি আছে 3 আছে 3 পাতিলো আৰু x ক'বাত কি পাতিবলৈ আছে নি যেটো নাই গতিকে হে খাই আমাৰ শেষ কৰিলো এটা নেক্সট স্টেপ চাও তাকে স্লাইডত ধুনীয়াকৈ কৰি দেখাইছো 4 * 1 + 3 এটা সিম্পলি তোমালোকে প্ৰাথমিক পৰ্যায়ত যেনেদৰে তোমালোকে কৰিছিলা সৰল কৰা প্ৰথমতে পূৰণৰ কামটো প্ৰথমতে কৰি লওঁ বদমাছ ফৰ্মুলা যত ইউজ হৈছে প্ৰথমতে পূৰণ তাৰ পিছতে যোগ কৰিম পূৰণ 4 * 1 = 4 যোগ 3 4 3 7 7 দিয়ালো এই 7টো তোমালোকে চোৱা সমীকৰণটো সুপক্ষ যেটো সমীকৰণটো সুপক্ষ লালে গতিকে বন্ধনৰ ভিতৰত থকা x = 1 এই মানটো প্ৰদত্ত সমীকৰণটো সমাধান হয় যদি 7 নলাই যদি বেলেগ কিবা ওলালেহেন তেতিয়া তোমাৰ সমান নহল হেতেন তেতিয়া x = 1 টো সমীকৰণটো সমাধান নহল হেতেন এতিয়া যেহেতু 7 ওলালে বাওঁ পক্ষত কি পাতিলো আমি বাওঁ পক্ষটোত এই x ৰ ভ্যালুটো সমীকৰণটো বাওঁ পক্ষত আমি x = 1 পাতি যেহেতু সোঁপক্ষটো উলিয়ালোগে সমান কিমান লইলো 7 আমাৰ সমীকৰণটো সোঁপক্ষ যেহেতু ওলালেগে গতিকে x = 1 প্ৰদত্ত সমীকৰণটো সমাধান হয় তাকে স্লাইডত ধুনীয়াকৈ কৰি দেখাইছো 4 + 3 = 7 এটা তলত লিখি দিবা সমান সোঁপক্ষ যেহেতু 7টো এই 7টোৱে হল সমীকৰণটো সোঁপক্ষ গতিকে এটো সোঁপক্ষ লিখি দিলো যেহেতু সোঁপক্ষ ওলালেগে গতিকে বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণটোৰ সমাধান হয় বুলি তোমালোকে লিখি দিবা এটোৱে আমাক পৰীক্ষা কৰিবলৈ কৈছিল এতিয়া নেক্সট চাও তোমালোকে যিমান পাৰা লগৰ ছাত্ৰ-ছাত্ৰীসকলক শ্বেয়াৰ কৰিবা যাতে তেখেতবিলাকো উপকৃত হয় আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা এতিয়া নেক্সট তোমালোকৰ x - 4 = 1 এটো হল সমীকৰণ ইয়াত x = কিমান পাতিবলৈ কৈছে 3 পাতিবলৈ কৈছে গতিকে তোমালোকে গম পাইছে উক্ত সমীকৰণটো বাওঁ পক্ষত কি আছে x - 4 জাস্ট চাও কেনে কৰো বাওঁ পক্ষত কি পাতিম x - 4 যতে x পাম ততে কি পাতিম 3 পাতিম যেটা পাতিবলৈ কৈছে x = 3 পাতিলো -4 এতিয়া এটো 3 আছে এটো 4 আছে এটো বিয়োগ চিন গতিকে 4টা পৰা 3টা গলে এটা ডাঙৰ অংকত আগত কি চিন আছে বিয়োগ চিন পাতিলো যেটো বিয়োগটো এটো 1 ওলালেগে নাই সোঁপক্ষ নোলাল সোঁপক্ষত কিমান আছে 1 আছে আৰু আমাক কিমান ওলালে যেহেতু -1 ওলালে গতিকে যেহেতু আমাৰ সোঁপক্ষ নোলালে গতিকে x = 3 টো প্ৰদত্ত সমীকৰণটো সমাধান নহয় তাক স্লাইডৰ সহায়ত কৰি দেখাইছো -1 সোঁপক্ষ নহয়
যেটো সুপক্ষ নহল গতিকে বন্ধনীৰ ভিতৰত থকা মানটো প্ৰদত্ত সমীকৰণটো সমাধান নহয় এতিয়া নেক্সট চাও আহা তোমালোকে নিশ্চয় বুজি পালে তো অংকটো নেক্সট অংকটো চাম আহা তোমালোকে যিমান পাৰা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা এটা নেক্সট চাও আহা এক্সাৰসাইজ বিভিন্ন মান বহুৱাই সমাধানৰ চেষ্টা কৰা ভুল আৰু চেষ্টা পদ্ধতি ভুল আৰু চেষ্টা পদ্ধতি মানে তোমালোকে x মান তোমালোকৰ মনৰ ইচ্ছা মতে বহুৱাবা যদি বাওপক্ষ সমান সোপক্ষ পোৱাগে তেতিয়া হেতু তোমাৰ সমাধান হ'ব যেতিয়ালৈকে তোমালোকে বাওপক্ষ সমান সোপক্ষ নপাবা তেতিয়ালৈকে x মান বিভিন্ন ধৰণৰ পাতি থাকিবা আৰু x মান পদাটো এটো তোমাৰ ওপৰতে নিৰ্ভৰ কৰিব তোমালোকে কি মান পাতিবা তোমালোকে নিজে বাছি ল'ব লাগিব কিন্তু যেতিয়ালৈকে উত্তৰটো নোলাই তেতিয়ালৈকে কৰি গৈ থাকিব লাগিব হেয়াই হল ভুল আৰু চেষ্টা পদ্ধতি এটা প্ৰথম অংকটো চাও 2x + 5 = 11 এই অংকটোত তোমাৰ বাওপক্ষত কিমান আছে 2x + 5 আছে আৰু সোপক্ষত আছে কিমান এটাই আছে পদ হেতু 11 এতিয়া বাওপক্ষ x = 1 হল x = 1 পাতিম বাওপক্ষটো দলু 2x + 5 দি থৈ আছে 2 * 1 + 5 হ'ব গটকে ইতিমধ্যে কৈ আছো বুজি পাইছে গতিকে কিমান হ'ব 7 ললে যেহেতু 7 ললে ই সোপক্ষ ললে নে সোপক্ষ নাই লোৱা 11 লব লাগিব গতিকে যেহেতু সোপক্ষ নোলালে এটা আহিব লৈছিলে যেহেতু সোপক্ষ নোলালেগে ইয়াত দে নট ইকুৱেল টু সোপক্ষ এটো সমান 7 ঠিকে আছে সমান 7 বুজি পাইছে অকমান ভুল হৈ গৈছে এটো লিখাটো এটো সমান 7 হ'ব এটো এ নট ইকুৱেল টু ইয়ালে তললে আহিব নট ইকুৱেল টু সোপক্ষ যেটো সোপক্ষ নহল গতিকে চেষ্টা আৰু ভুল পদ্ধতিত গম পালো x = 1 প্ৰদত্ত সমীকৰণটো সমাধান নহয় তাকে লিখি দিছে x = সমীকৰণটো সমাধান নহয় এতিয়া তোমালোকে নিজৰ ইচ্ছা মতে তুমি শূন্য ল'ব পাৰা মই শূন্য নললো 1 ললো তোমালোকে তেনেকে চাবা গৈ থাকিব লাগিব যেতিয়ালৈকে তুমি উত্তৰটো নোপোৱা নেক্সট লও সৰু পাই আৰম্ভ কৰিছিলো 1 লৈছিলো এবাৰ লও কি লম তোমালোকে গম পাইছে এবাৰ লও 2 x = 2 হলে বাওপক্ষ আছিল 2x + 5 যতে x পাম ততে কি পাতিম 2 পাতিম 2 * 4 + 5 x জায়গাত 9 ওলালে কিন্তু আমাক কিমান লাভ লাগিব 11 ওলাব লাগিব নহয় জানো গতিকে এটো যেহেতু সোপক্ষ নহল গতিকে x = 2 প্ৰদত্ত সমীকৰণটো সমাধান নহয় এতিয়া নেক্সট ওয়ান x = কিমান লম এবাৰ x = 3 লম যদি x = 3 হয় তেতিয়া বাওপক্ষ 2x + 5 x জায়গাত কিমান পাতিম 3 পাতিম তোমালোকে দেখিছা যতে x পাম ততে কি পাতিম এটো 3 পাতিছো 2 এটো 5 3 * 2 = 6 পুনৰ কাম কৰি ল'ব লাগিব 3 * 2 = 6 6 + 5 6 পাছে কি ললে আমাৰ 11 ললে আৰু 11টো প্ৰদত্ত সমীকৰণটো সোপক্ষ তোমালোকে সমীকৰণটো মনত আছে নাই তোমালোকৰ সমীকৰণটো কি আছিল 2x + 5 = 11 আছিল সমীকৰণটো গতিকে এটো 11 যেহেতু ওলালেগে সমান কিমান হ'ব তোমাৰ সোপক্ষ হল যেহেতু সোপক্ষ হল গতিকে x = 2 সমীকৰণটো সমাধান হয় তোমালোকে যেতিয়ালৈকে নোপোৱা বাওপক্ষ সমান সোপক্ষ হিমান তেতিয়ালৈকে তোমালোকে অংকটো মান পাতি গৈ থাকিব লাগিব প্ৰথমতে x = 0 পালা x = 1 পালা 2 পালা তোমালোকে চাবা কিমান পাতিলে আমি সমীকৰণটো সমাধান উলিয়াবলৈ সম্ভৱপৰ হ'ম
কেতিয়াবা -1 -2 পাতিবলগীয়া হ'ব পাৰে সেইটো অংকটোৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকে কৰি থাকিলে গম পাবা গতিকে এয়াই হ'ল ভুল আৰু চেষ্টা পদ্ধতিৰ সহায়ত সমাধান কৰাৰ এটা উপায় কিন্তু এই পদ্ধতিটো তোমালোকে দেখিছে তোমাৰ ওপৰত নিৰ্ভৰ কৰিব অংকটো কিমান দীঘল কৰিবা বা ছুটি কৰিবা গতিকে আজিলৈ আহোঁ তোমালোকে বাকিখিনি অংক কৰি মোক দেখুৱাবা ধন্যবাদ